হাই গাইজ, আজি আমি এটা নতুন ভিডিঅ' বনাম। তাৰে কাৰণে আমি গেটাবত আহিছোঁ। ৰাজকুমাৰে আছে পূৰা গেটাবত, ময়ো আহিছোঁ। পল্লৱে কেমেৰাত ৰেডি হৈ আছে আৰু আমি এই পথাৰখনতে কৰিম হেৰিটো। কেনেকুৱা পাইছে হেৰিটো ক'ব। আমি ভিডিঅ' কৰিব আহিছোঁ, চাই লওঁ আমি ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে। আমি যিহেতু আপোনাৰ নতুন চেষ্টা এটা কৰিছোঁ আপোনালোকক হাঁহাম বুলি, সদায় হাঁহি থাকিব। আৰু আমাৰ এটা ডাঙৰ প্ৰব্লেম হৈছে, সেইটো হ'ল ছাবস্ক্ৰাইবটো আমাৰ নাই, একদম নাই। কিন্তু ছাবস্ক্ৰাইবটো কমি আছে। যিমান পাৰে ছাবস্ক্ৰাইবটো কৰি দিব। তথাপিও আপোনালোকৰ আমি হাঁহাবলৈ পূৰা চেষ্টা কৰিম। আমাৰ VIP KG তৰফৰ পৰা আমি সকলোৱে চেষ্টা কৰিয়ে আছোঁ আজিলৈকে আৰু কৰি থাকিম। আপোনালোকৰ আশীৰ্বাদত আমি এইখিনি পাইছোঁ আৰু পাম বুলি আশা ৰাখিলোঁ। আৰু আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ, কেনেকুৱা হয় বাৰু। বাই। হলদিছে গৈছি মাই তাৰমানে বন্ধ নপইচালো হলদিছে আনিব কালি খাবা নাই অলপ পইচা দি আছে না পইচা 8 টকা দিয়া না মোৰ দাই কবা কবা সুধলি হ'ব কৰি দিব হয় নহয় পইচা পানী আনিলো খাবা নাই অলপ লৈছ নাকি পইচা দিয়াই না মোৰ দাই মৰে ক মৰে আছিলো আজি আহা নাই দেখোন আছিল মই কামত ধান্দাত দেখাই নাপালো মৰে আজি যাই তাতে বহি আছে কি কৈছা মোবাইলটো বহিলি নেকি? অলপ বহিলো ৰ'ব ভাগাৰ লাগছি কি হ'ব, কি কাম কৰিলি তেতিয়াৰ পাই চাপৰি দি মোৰ লছ কৰিবি ঠিকাদাৰ মোক কালি কৰিবি আজি পইচা দিবচোন পইচা কিয় লাগে? পইচা লাগব দিয়ক আজি এসপ্তাহ হ'ল কাম কৰিব আৰু পইচা বনাই ঘৰত কি খাওঁ মোৰো দেখাইছোঁ ঠিকাদাৰো দিয়েই নাই ৰ মোক ঠিকাদাৰো আমি কিনি যাবাওঁ ৰ'ব আপুনি কামত লাগাইছে আমাক কামত পইচা দি দিয়ক অলপ চলপ গোটাই নিদিওঁ ধৰা 100-150 টকা আৰু দিয়ক ঘৰ খৰচটো দিব লাগে নহ'লে আমি কালি কেতিয়া কাম কৰিব আহিব ঘৰটো খাৱাই লৈ আহিব লাগিব ঘৰত মোক মায়ে কোষৰ ডাঙৰ কাম কৰিব গৈছে যি পইচা কৈছে তই কি মই বেংক খাই দিম মই কৈছোঁ নাখাওঁ পইচাই দিয়া নাই মই আলোচনা কৰিম দিছোঁ বাৰু মই ফোন কৰিম তেতিয়া আহিব টাইম হ'ব আৰু ফোন নকৰিলেও হ'ব চাইকেল লৈ আহিছিলোঁ গাড়ী চাড়ী ল'ব পৰা নাই নেকি BMW আছে পামচাৰ হোৱাৰ কাৰণে মা কেনাই কাম চলি আছে কৰি আছে বঢ়িয়া ঠিক আছে। এই তোৰ পইচাখিনি কিমান আছিল? বেছি না এটাত আছে 10 দিনৰ আৰু এটা 8 দিনৰ। এতিয়া কথাটো হৈছে পইচা নাই না বাইকখন মই বন্ধা ৰাখিছোঁ গম পাইছা আহি গ'লে পইচা আনিছোঁ পইচা পোৱাই নাই মই BMW থকা বুলি ক'লোঁ পইচা নেকি কৈছে দে সেন্ধে নাজানে না যি নহওক মোৰ যি ভাঙা বাইক এখন আছে এই কথাটো জানিব নেদবি ঠিকাদাৰ হয় তোমাৰ অলপ ডিমাণ্ডটো থাকিব লাগিব না এতিয়া কথাটো হৈছে কি এটাই 10 দিনৰ পায় এটা 8 দিনৰ পায় ঠিক আছে দে হিচাপটো কৰি পেলাই আজি অকণমান মই মাথা মাৰিম আমাৰ মাহঁতৰ এটা সঞ্চয় আছে ৰ সঞ্চয়টোৰ পৰা ক'ৰবাত অলপ লওঁ নেকি বাকী মোৰোতো অলপমান তোকো লাগছিল ৰ এতিয়া মই তাকেতো চিন্তা কৰিছোঁ ৰ এটা কাম কৰ আৰু কেইদিন কাম হ'ব এসপ্তাহ হৈ যদি দেখিবি অলপ মই পইচা মাথা মাৰোঁ দিছোঁ আৰু মানুহকেইটাক হেৰি কৰিবি কাটিয়াকৈ ৰাখবি নহ'লে মানুহ নাপাওঁ না মানুহ পোৱা দিগদাৰ না খাব খানাৰ বিলৰ টাইমত 1000 টকা এটা উঠি না মই খোৱা নাই কিন্তু খিনমিনকৈ আছে সৰু মই খুব খাই বাপ নাওমান তই খাৱাটো ৰম খাই দে নাওমান চলিগিলে খুব খায় এই যি নহওক তই এটা কাম কৰিবি তই কিবাকৈ মানুহকেইটাক ৰাখি পেলাই চলিবি মানে বুজিছা তুমি দৰকাৰ হ'লে 1000কৈ বেছি দিম বুলি কৈছি বেলেগ মানুহ নাপাম না বুজি পাইছা না আৰু মোৰ কেৰেক্টাৰটো জানিব নেদবি এই ঠিক আছে তই এইটো কৰিবি বাৰটা সোনকাল মাতিলে ভাল হ'ব দে কৰিম দে কিবা এটা কৰিম দে ভাই
দে হ'ব দে দে আমি মই চাওঁ অলপ চাওঁ কামখিনি কৰি পেলাই মই ধৰক মাত দি যাওঁ দে अच्छा चलता हूँ दुआओं में याद रखना मेरे जिक्र का जुबां पे सुआद रखना মৰিতো হলিছ খাব পইচা নাই কিন্তু পইচা দিয়া নাই। মানুহ খাৰাপ কৰি দিয়ে মাথা একদম খাৰাপ কৰা নহয় দিম বুলি কৈছো না অঁ মাৰিব পইচাটো দিব আৰু 20 টকামানকৈ দিব মই খৰচটো মানে 20 টকাকৈ খৰচ যায় ডেইলি মই দিম দিয়া দিনা গধূলি দিম অ মৰিতা মই কিন্তু হলিছ খাব পইচা নাই পইচাটো আজি লাগবই কৈছিলো এই দিম বুলি কৈছো নে না বাৰে বাৰে কৈ পকি থাকা যা বেয়া নাপাব, গধূলি দিম বুলি বেয়া কৈছো, যা মাথা খাৰাপ কৰি দিব এতিয়া মাক বঢ়িয়া আছোঁ খাই নিছোঁ দে